পিতৃ মাতৃয়ে 10 টকা পইচা ছাত্ৰ ছাত্ৰীৰ কাৰণে খৰচ কৰিব নোৱাৰে মই কম যে সেই পিতৃ মাতৃৰ মতলব বেলেগ আছে 300 টকা মানে মাহত দিনত 10 টকা আপুনি ইংৰাজী মিডিয়ামত পঢ়িবও বিচাৰিব আৰু দিনত 10 টকাও দিব নিবিচাৰিব এটোটো হ'ব নোৱাৰে নহয় গতিকে অত্যন্ত 5 টকা এটা জৰিমনা দিব কিয় দিব নোৱাৰে দিনে 10 টকা যি পিতৃ মাতৃয়ে 10 টকা পইচা ছাত্ৰ ছাত্ৰীৰ কাৰণে খৰচ কৰিব নোৱাৰে মই কম যে সেই পিতৃ মাতৃৰ মতলব বেলেগ আছে তেওঁলোকে এফালেদি ইংৰাজী মাধ্যমৰ স্কুলো বিচাৰিব ইংৰাজী মাধ্যমত পঢ়াবও বিচাৰিব আৰু দিনত 10 টকা দিয়াটো তেওঁলোকৰ আপত্তি আছে এটোটো হ'ব গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে আন্দোলন অসমতো বহুত কাৰণত আন্দোলন কৰে গতিকে 10 টকাটো দিয়াত আপত্তি এটা আছে এটো হৈছে কিন্তু অসম চৰকাৰে এটো গ্ৰহণ কৰিব নোৱাৰে আমাৰ মূলত আমি মাতৃভাষা মাধ্যমৰ আমি বিদ্যালয় পৰিচালনা কৰিছো অসমীয়া বাংলা বড়ো আমাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ আছে তাতে সম্পূৰ্ণ বিনামূলীয়াকৈ আমি শিক্ষাদান কৰিছো একাংশ শিক্ষকে আমাক অভিভাৱকে আমাক বাৰে দাবী জনাই আহিছিলে যে ইংৰাজী মাধ্যমৰো মানে বিদ্যালয় অসম চৰকাৰে পৰিচালনা কৰিব লাগে এতিয়া আমি ইংৰাজী মাধ্যমৰ বিদ্যালয় হিচাপে CBSEৰ অধীনত এই আদৰ্শ বিদ্যালয়সমূহ দিছো আৰু CBSEৰ নিয়ম নীতি অনুযায়ী তাতে অন্যান্য কিছুমান সা সুবিধাও আমি তেওঁলোকক প্ৰদান কৰিব লাগে এতেকে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দিছো শিক্ষক শিক্ষয়িত্ৰী আমি দিছো এডিশনাল যিখিনি ফেসিলিটিজ আমি ষ্টুডেন্টস সকলক প্ৰভাইড কৰিব লাগে তাৰ কাৰণে 300 টকাকে আমি ফিজটো ধাৰ্য কৰা হৈছে কিন্তু 20% এখন আমি BPLৰ কাৰণে 20% এখন বিনামূলীয়াকৈ আমি ৰাখিছো 80% ষ্টুডেন্টে ফিজটো দিব লাগিব আপুনি কোৱালিটি আপুনি আমি অসমীয়া বড়ো বঙালী মাধ্যমৰ বিদ্যালয়বিলাককো সেই ষ্টেণ্ডাৰ্ডলৈ নিবলৈ চেষ্টা কৰি আছো আমাক কিছু সময় লাগিব অভিভাৱকৰ দাবীতে ইংৰাজী মাধ্যমৰ স্কুল হৈছে আৰু ইংৰাজী মাধ্যমৰ স্কুলত 300 টকা ফিজটো দিব লাগিব